বন্ধুসকল বৰ্তমান সময়ত মহেন্দ্ৰ সিং ধোনীৰ ফালৰ পৰা এটা বহুতেই বেছি ডাঙৰ খবৰ ওলাই আহিছে আৰু খবৰটো আপোনালোকক মই অতি সোনকালেই জনাবলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে আপোনালোকক মই আৰু এটা কথা জনাই দিব বিচাৰিম আৰু সেই কথাটো হৈছে যে আজিৰে পৰা আজি ওমেন্স প্ৰিমিয়াৰ লীগ অনুষ্ঠিত হৈছে মানে কিছু সময়ৰ পাছতেই ওমেন্স প্ৰিমিয়াৰ লীগৰ খেলসমূহ আৰম্ভ হ'ব আৰু ওমেন্স প্ৰিমিয়াৰ লীগৰ যিসমূহ খেল হ'ব সেই খেলসমূহত আপোনালোকে প্ৰিডিকশ্যন কৰি খুব ধুনীয়া টকা ইনকম কৰিব পাৰিব আৰু এই বিশেষ সুবিধাটো আপোনালোকৰ বাবে লৈ আনিছে ট্ৰেগো নামৰ এটা এপ্লিকেশ্যনে আৰু ট্ৰেগো এপ্লিকেশ্যনত আপোনালোকে WPLত মানে ওমেন্স প্ৰিমিয়াৰ লীগত কোনটো দল জিকিব মানে আজিৰে পৰা যিসমূহ খেল অনুষ্ঠিত হ'ব সেই খেলসমূহত কোনটো দল জিকিব সেইটো আপোনালোকে প্ৰিডিকশ্যন কৰিব লাগে আৰু আপোনাৰ যদি প্ৰশ্নৰ উত্তৰ শুদ্ধ হয় তেনেহ'লে আপোনালোকে ডাইৰেক্ট টকা ইনকম কৰিব পাৰিব আৰু এইটো এটা বিশেষ সুবিধা আনিছে বুলি ক'ব লাগিব ট্ৰেগো এপ্লিকেশ্যনে আৰু ট্ৰেগো এপ্লিকেশ্যনটোৰ লিংক আপোনালোকে ক'ত পাব আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাব আৰু আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ পৰা যদি আপোনালোকে ট্ৰেগো এপ্লিকেশ্যনটো ডাউনলোড কৰে তেনেহ'লে ফ্ৰীকৈ আপোনালোকে উপহাৰ লাভ কৰিব পাৰিব মই আশা ৰাখিছোঁ আপোনালোকে ট্ৰেগো এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব আৰু ইমান এটা ভাল আপোনালোকৰ বাবে এপ্লিকেশ্যন লৈ আহিছোঁ গতিকে আমাৰ ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব লগতে চেনেলটোও এনেকুৱা ধৰণৰ খবৰ বাতৰিৰ বাবে ছাবস্ক্ৰাইব কৰি ল'ব তেনেহ'লে বলক আমি পলম নকৰোঁ আজিৰ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো বন্ধুসকল আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ফালৰ পৰা এটা বহুতেই বেছি ডাঙৰ খবৰ ওলাই আহিছে আৰু খবৰটো হৈছে যে মহেন্দ্ৰ সিং ধোনী উপস্থিত হৈছে গৈ বৰ্তমান সময়ত তামিলনাডুত হয় আপোনালোকে ঠিকেই শুনিছে মহেন্দ্ৰ সিং ধোনীয়ে 2023 চনৰ IPLৰ বাবে এতিয়াৰে পৰাই প্ৰস্তুতি আৰম্ভ কৰিছে আৰু বৰ্তমান সময়ত জানিব পৰা গৈছে যে মহেন্দ্ৰ সিং ধোনীয়ে এটা মাষ্টাৰ প্লেন কৰিছে বুলি ক'ব লাগিব 2023 বৰ্ষৰ IPLৰ খিতাপ জিকিবলৈ আৰু কালিৰে পৰাই মহেন্দ্ৰ সিং ধোনীয়ে প্ৰস্তুতি আৰম্ভ কৰিছে ইয়াৰ লগতে আম্পাতি ৰাইডু শিৱম ডুবেৰ লগতে আজিংকা ৰাহানেকো মহেন্দ্ৰ সিং ধোনীৰ সৈতে প্ৰস্তুতি চলোৱা দেখা গৈছে আৰু কিছু সময়ৰ আগতে মহেন্দ্ৰ সিং ধোনীয়ে নেটত প্ৰেক্টিচ কৰাৰ ভিডিঅ' বৰ্তমান সময়ত ভাইৰেল হৈছে আপোনালোকে ইয়াত নিশ্চয় দেখা পাইছে মহেন্দ্ৰ সিং ধোনীয়ে এতিয়াৰে পৰাই প্ৰস্তুতি আৰম্ভ কৰিছে বুলি ক'ব লাগিব ধোনীৰ যি হেলিকপ্টাৰ সেই হেলিকপ্টাৰ সাজু কৰিছে বুলি ক'ব লাগিব বন্ধুসকল বৰ্তমান সময়ত ওলাই অহা আটাইতকৈ বেছি ডাঙৰ খবৰটো আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে